संभव नहीं। हलफनामा देना होगा या देश से माफी मांगनी होगी, तीसरा विकल्प नहीं है। ক'ত গ'ল জ্ঞানী জ্ঞানেশ? কোনোবাই জ্ঞানী জ্ঞানেশক খবৰ পাইছেনে? 7 দিন দিছিল যদিও ক'তো দেখা পোৱা নাই। তেওঁ শপতনামা দিব লাগিব বা দেশৰ ওচৰত ক্ষমা খুজিব লাগিব, তৃতীয় বিকল্প নাই। 7 দিন দিয়া হৈছিল আৰু এতিয়া ইয়াৰ পৰা 10-15 দিন পাৰ হৈ গ'ল। কোনোবাই অনুগ্ৰহ কৰি জ্ঞানী জ্ঞানেশক বিচাৰি উলিয়াওক। আচলতে জ্ঞানী জ্ঞানেশ আৰু চৌপাশৰ মানুহবোৰ এতিয়া ক'তো দেখা পোৱা নাযাব, কাৰণ এই সময়ত ভোটৰ অধিকাৰ যাত্ৰা চলি আছে আৰু ইও যথেষ্ট জনসমৰ্থন লাভ কৰিছে। আজি আমি ইয়াত এই বিষয়ে আলোচনা কৰিম। এই 10-15 দিনীয়া ভোটাৰ অধিকাৰ যাত্ৰা এতিয়া বহুত ডাঙৰ হিট শ্ব' হৈ পৰিছে নেকি? ভোটাৰ অধিকাৰ যাত্ৰাই আচলতে বিহাৰৰ ৰাজনীতিত কিছু পৰিৱৰ্তন আনিব নেকি? আৰু ভোটাৰ অধিকাৰ যাত্ৰাৰ পৰা মানুহে আচলতে বুজিব নেকি যে ভোট চুৰি হৈছে? আৰু ভোটাৰ অধিকাৰ যাত্ৰা মোদীজীৰ বাবে ডাঙৰ মূৰৰ বিষ হ'ব পাৰে নেকি? আজি এই বিষয়ে কিছু আলোচনা কৰিবলৈ ওলাইছোঁ। এতিয়া ফটো বা ভিডিঅ'বোৰ চালে ক'ব পাৰি যে ভোটাৰ অধিকাৰ যাত্ৰাত বিপুল জনসমাগম দেখা গৈছে। বহু লোকে ৰাহুল গান্ধীৰ সমৰ্থনত ইয়াত উপস্থিত হৈ বিভিন্ন স্থান আৰু বিভিন্ন চহৰত ভোটাৰ অধিকাৰ যাত্ৰাত অংশগ্ৰহণ কৰিছে। ইয়াৰ বাহিৰেও বিভিন্ন ৰাজ্যত বহুত ডাঙৰ নেতাই যেনে ৰবিশ ৰেড্ডি আৰু আমি দেখিবলৈ পাইছোঁ যে তামিলনাডুৰ মুখ্যমন্ত্ৰী অৰ্থাৎ ষ্টেলিনেও ইয়াত ভোটাৰ অধিকাৰ যাত্ৰাত যোগদান কৰিছে। ইয়াৰ উপৰিও অখিলেশ যাদৱেও যোগদান কৰিছে আৰু তেজস্বী যাদৱে ইতিমধ্যে ইয়াত ৰাহুল গান্ধীৰ সৈতে খোজ কাঢ়িছে। গতিকে ইয়াৰ অৰ্থ হৈছে কেৱল জনসাধাৰণেই নহয়, বিভিন্ন ৰাজ্যৰ বিৰোধী দলৰ বৃহৎ নেতাসকলকো ইয়াত ভোটাৰ অধিকাৰ যাত্ৰাত একত্ৰিত হোৱা দেখা গৈছে। এতিয়া সকলোৰে নিজস্ব কাৰণ থাকিব পাৰে, কিন্তু মোৰ মতে ভোটাৰ অধিকাৰ যাত্ৰাত মানুহে অংশগ্ৰহণ কৰাৰ প্ৰথম কাৰণটো হ'ল ইয়াত অতি স্পষ্ট বাৰ্তা প্ৰেৰণ কৰা হৈছে। ৰাহুল গান্ধী আৰু বিৰোধী RJDয়ে একেলগে কৈছে যে আপোনাৰ ভোট চুৰি হৈছে আৰু এই কথা অতি স্পষ্টভাৱে বুজাই দিয়া হৈছে। এটা সঠিক উপস্থাপন কৰা হ'ল। উপস্থাপনত নিৰ্বাচন আয়োগৰ প্ৰমাণ ব্যৱহাৰ কৰা হৈছিল। সকলো প্ৰমাণিত হ'ল আৰু তাৰ পাছত বাৰ্তাটো জনসাধাৰণৰ মাজলৈ লৈ যোৱা হৈছে। ইয়াত দ্বিতীয় কাৰণটো হ'ল জনসাধাৰণে বুজি পাইছে যে এয়া তেওঁলোকৰ গণতন্ত্ৰৰ যুঁজ, আৰু যেতিয়া জনসাধাৰণে বুজি পায় যে এইটো তেওঁলোকৰ অধিকাৰৰ বাবে, গণতন্ত্ৰৰ ধৰণৰ কথাবোৰৰ বাবে যুঁজ, যেতিয়া জনসাধাৰণ ইয়ালৈ ওলাই আহি এনেবোৰ কথাৰ সৈতে সংযোগ স্থাপনৰ কাম কৰে। ভোটাৰ অধিকাৰ যাত্ৰাৰ ৰেলীত ৰাহুল গান্ধী আৰু তেজস্বী যাদৱে বাৰে বাৰে ভোট চোৰ গদ্দী চোৰৰ দৰে কথা আওৰাই আছে। এইটোৱে ইয়াত স্পষ্ট নোহোৱালৈকে এক প্ৰকাৰৰ প্ৰতিধ্বনিৰ সৃষ্টি কৰিছে। আৰু আটাইতকৈ ডাঙৰ কাৰণটো হ'ল বাস্তৱিক বিষয় প্ৰকৃত চিন্তা। শেহতীয়াকৈ বিহাৰৰ SIR সংঘটিত হৈছে, বিশেষ নিবিড় পুনৰীক্ষণ ঘটিল আৰু তাত 65 লাখৰো অধিক লোকক ভোটাৰ তালিকাৰ পৰা আঁতৰাই দিয়া হ'ল। তাত থকা মানুহৰ প্ৰকৃত সমস্যাটোৱে হ'ল এই সময়ৰ ভোটৰ তালিকাৰ পৰা তেওঁলোকক আঁতৰাই দিয়া হ'ল। তাত এইটোৱে আচল বিষয়, আৰু সেইবাবে ইয়াৰ লোকসকলে ইয়াৰ সৈতে বৃহত্তম পৰ্যায়ত সম্পৰ্ক স্থাপনৰ কাম কৰি আছে। এতিয়া যদিও গুড্ডি মিডিয়াই আপোনাক এইটো কেতিয়াও দেখুৱাবলৈ যোৱা নাই, আপোনালোকে ছ'চিয়েল মিডিয়াত দেখিব পাব। এই সন্দৰ্ভত বহু চৰ্চা চলিছে আৰু মই আপোনালোকক আপোনালোকৰ স্ক্ৰীণত দেখুৱাম 23 ঘণ্টাৰ আগৰ নৰেন্দ্ৰ মোদীৰ ভিডিঅ'। ইয়াত 30,000 ভিউ আছে, য'ত নৰেন্দ্ৰ মোদীয়ে মেক ইন ইণ্ডিয়াৰ কথা কৈছে। তেওঁ মুকলি কৰিছে ভিটাৰ, কিন্তু তথাপিও তেওঁলোকৰ নিজৰ মানুহে হয়তো ইয়াত চোৱা নাই। য'ত ৰাহুল গান্ধীয়ে ভোটাৰ অধিকাৰ যাত্ৰা কৰি আছে, তেওঁৰ এটা সাধাৰণ ভিডিঅ' এই সময়ত বিহাৰত 2-3 লাখ ভিউজ সহজেই পোৱা দেখা গৈছে। আৰু ইয়াৰ পৰা স্পষ্টকৈ দেখা যায় যে সংবাদ মাধ্যমে ইয়াক দেখুওৱা নাই, কিন্তু ছ'চিয়েল মিডিয়াত মানুহে বুজি পাইছে যে তেওঁলোকে হয় ভোটাৰ অধিকাৰ যাত্ৰাৰ সৈতে সম্পৰ্ক স্থাপন কৰিবলৈ সক্ষম হৈছে, নহয়তো তেওঁলোকে ইয়াৰ প্ৰভাৱ বুজি পাইছে। শেহতীয়াকৈ ইয়াত বাইক ৰেলীও আয়োজন কৰা হৈছিল আৰু ইয়াতো বহুত মানুহ দেখা গৈছিল, আৰু ছ'চিয়েল মিডিয়ালৈ গ'লে ভিডিঅ'বোৰ লাখ লাখ ভিউ পোৱা যাব। ইয়াৰ পৰা স্পষ্টকৈ বুজা যায় যে এই সমগ্ৰ যাত্ৰাই এক হুলস্থুলৰ সৃষ্টি কৰিছে, ঠিক ভাৰত জৌৰো যাত্ৰাৰ দৰে। চাওক,
আজিৰ তাৰিখত বিশ্বাস কৰা হয় যে যিকোনো বস্তুৰে কেৱল উপলব্ধিৰ ওপৰতহে চলি থাকে। মোদীজীয়ে যেতিয়া দৌৰিছিল তেতিয়া তেওঁ কেৱল উপলব্ধিৰ ওপৰতহে দৌৰিছিল। ছ'চিয়েল মিডিয়াৰ সংবাদ মাধ্যমৰ ধাৰণা তেওঁৰ ওপৰত চলি আছিল। ভাৰত জোড়ো যাত্ৰা আৰম্ভ হোৱাৰ সময়ত নহয়, ভাৰত জোড়ো যাত্ৰা শেষ হোৱাৰ সময়লৈকে আনকি ৰাহুল গান্ধীৰ ধাৰণাও বহুত সলনি হৈছিল। আৰু ৰাহুল গান্ধীক ভাল নোপোৱা লোকেও তেওঁলোকৰ কথা লাহে লাহে শুনিবলৈ আৰম্ভ কৰিছিল। আৰু ভোটাৰ অধিকাৰ যাত্ৰাটো একেই দেখা পোৱা গৈছে। ইয়াতো উপলব্ধি গঢ় লৈ উঠিছে। কিন্তু কেৱল ৰাহুল গান্ধীৰ কথাই নহয়, আমাৰ দেশৰ নিৰ্বাচনৰ আয়োগেও ভোট চুৰি কৰিব লৈছে বুলি ধাৰণা গঢ় লৈ উঠিছে। আৰু এটা কথা কেইদিনমানৰ আগতে বিজেপিয়ে নিজে কৈছিল। আৰু ভোটাৰ অধিকাৰ যাত্ৰালৈ মানুহ আহি আছে। আৰু তাত অহাৰ পিছত বিহাৰৰ অৱস্থা কিমান বেয়া সেই কথা কৈছে। অৰ্থাৎ ভোটাৰ অধিকাৰ যাত্ৰাত কেৱল ভোট চুৰিৰ চৰ্চাই নহয়, বিহাৰৰ সকলো বিষয়ৰ ওপৰতো বহু চৰ্চিত হৈছে। ইফালে মোদীজী আৰু অমিত শ্বাহে ৰেলী চলাই আছে। কিন্তু জনসাধাৰণে কোৱা দেখা গৈছে যে যদি তেওঁলোকে জানিলেহেঁতেন যে মোদীজী ইয়ালৈ আহিব তেন্তে তেওঁলোকে ইয়ালৈ নাহিলেহেঁতেন। यहाँ पे क्या था? आज नरेंद्र मोदी आए थे। तो आपको नहीं पता था? पता ही नहीं था, ना तो आइबो नहीं करते। आपको पता होता कि नरेंद्र मोदी का रैली नहीं आते? नहीं आते। য'ত মোদীজীয়ে বিহাৰত কিবা এটা কৈছে আৰু ৰাইজে নিজৰ আসন এৰি ঘৰ মোৱা হৈছে। ইয়াৰ পৰা স্পষ্টকৈ বুজা যায় যে মোদীজীৰ নিজৰ মানুহখিনিয়ে তেওঁৰ কথাৰ প্ৰতি আগ্ৰহী নহয়। জনসাধাৰণে কেনেকৈ আগ্ৰহী হ'ব? আৰু এইটো প্ৰথম নহয়, পূৰ্বৰ প্ৰায় প্ৰতিটো নিৰ্বাচনতে এই কথা দেখা গৈছে। 2024 চনৰ সকলো সভাতে একেই অৱস্থা হৈছিল। নিৰ্বাচনত মোদীজীয়ে কথা কৈ আছিল আৰু জনসাধাৰণে নুশুনিছিল। আৰু তাৰ পাছতো মোদীজীয়ে ইয়াত ভোট পাই থাকিলে। এই কথা বিহাৰৰ ৰাইজে সুধিছে আৰু বিহাৰৰ ৰাইজেও বুজি পাইছে যে এয়া কেৱল ভোট চুৰিৰ জৰিয়তেহে সম্ভৱ হৈছিল। কাৰণ এই সময়ত বিহাৰতো তেওঁলোকৰ লগত একেই কথাই ঘটি আছে। ৰাহুল গান্ধীয়ে এইবাৰ কেৱল নিৰ্বাচনক লৈ এই কথা কোৱা নাই। 2014 চনৰ পৰা এতিয়ালৈকে যি সকলো নিৰ্বাচন অনুষ্ঠিত হৈছে আৰু প্ৰতিবাৰে ইয়াত বিজেপিয়ে জয়লাভ কৰিছে, এই সকলোবোৰতে ভোট চুৰি হৈছে বুলি কোৱা হৈছে। এতিয়া বিজেপিয়ে অন্ততঃ এই বিষয়ে উত্তৰ দিব লাগে, কিন্তু বিজেপিয়ে এনে একো কৰা নাই। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ইয়াত বিজেপিয়ে ব্যক্তিগত আক্ৰমণ কৰা দেখা গৈছে। হেৰ' ইছ্যু কথা কওক। যদি আপুনি ভোট চুৰি কৰা নাছিল তেন্তে প্ৰমাণ কৰক। ই এক সাধাৰণ কথা। যদি কোনোবাই আপোনাক টকা চুৰি কৰাৰ অভিযোগ কৰে তেন্তে বিনিময়ত আপুনি কি কৰিব? আপুনি তেওঁৰ ওপৰত ব্যক্তিগত আক্ৰমণ কৰিব নে নিজকে সঠিক প্ৰমাণ কৰিবলৈ কাম কৰিব? ইয়াত কোনেও সঠিক প্ৰমাণ কৰাৰ কথা কোৱা নাই, কেৱল ব্যক্তিগত আক্ৰমণহে মুকলিকৈ কৰা হৈছে। প্ৰতিস্থাপন হৈছে চুৰিৰ এক উপায়। আপুনি কৈছে যে লাখ লাখ ভোটাৰৰ নাম ডিলিট কৰা হৈছে, অভিযোগ কৰিছে বিৰোধীয়ে, কিন্তু বিজেপিয়ে এবাৰো অভিযোগ কৰা নাই। ভোটাৰ ডিলিট কৰা হৈছে বুলি ক'তো কোৱা নাই। এইটো সঁচা যে ভোটাৰক ডিলিট কৰা হৈছে, 60 লাখ ভোট ডিলিট কৰা হৈছে, কিন্তু বিজেপিয়ে একো কোৱা নাই। কিয়? কাৰণ অংশীদাৰিত্ব আছে। নিৰ্বাচন আয়োগ, নিৰ্বাচন আয়ুক্ত আৰু বিজেপিৰ মাজত অংশীদাৰিত্ব। এতিয়া ৰাহুল গান্ধীয়ে বাৰে বাৰে এইবোৰ কথা আওৰাই আছে। আৰু এইটো এটা বৈধ প্ৰশ্ন যে যেতিয়া ভোটাৰৰ তালিকাৰ পৰা 60 লাখ লোকৰ নাম বাদ পৰিছে তেতিয়া সকলো বিৰোধী দলে কিয় এই কথা কৈছে? কিয় বিজেপি, মোদীজীৰ দলে এইবোৰ কথা নকয়? ইয়াত তেওঁলোকৰ ভোটাৰৰ নামো ডিলিট কৰা হৈছে বুলি বিজেপিয়ে ভয় কৰা নাই নেকি? কিয় ইমান জোৰেৰে বিজেপিয়ে কয় যে তেওঁলোকৰ ভোটাৰৰ নাম কোনো ভুল ধৰণে ডিলিট হোৱা নাই? ইয়াৰ অৰ্থ হ'ল ইয়াত কিবা এটা অংক চলি আছে। এতিয়া এইটো এক অতি মৌলিক কথা আৰু অতি স্পষ্ট বাৰ্তা। আৰু ইয়াৰ বাবে জনসাধাৰণেও এইবোৰ কথা অতি সোনকালে বুজিবলৈ লৈছে। আচলতে বিজেপি আৰু নিৰ্বাচন আয়োগৰ সমান্তৰালকৈ গদি মিডিয়াও ধ্বংস হৈ আছে। এতিয়া য'ত বিহাৰত বাস্তৱ বিষয়ত সমগ্ৰ বিৰোধী দল চলি আছে, ভোট চুৰিৰ বিষয়টো চলি আছে, এই সন্দৰ্ভত বিজেপিয়ে কোনো উত্তৰ দিয়া নাই। নিৰ্বাচন আয়োগ সম্পূৰ্ণ নিমাত। ইয়াৰ পিছত জ্ঞানেশৰ কোনো সংবাদ মেল ওলোৱা নাই। ইমানবোৰ অভিযোগৰ পাছতো ইয়াৰ প্ৰতিক্ৰিয়াত বিজেপিয়ে কি কৰিছে? বিজেপিৰ ব্যক্তিগত আক্ৰমণ ইয়াতে শেষ হোৱা নাই। ৰাহুল গান্ধী এজন চালক। তেজস্বী যাদৱক বিজেপিয়ে ৰাহুল গান্ধীৰ চালক বুলি অভিহিত কৰিছে। কেতিয়াবা কোৱা হৈছে যে তেওঁ গোটেই পৰিয়ালটোৰ সৈতে ঘূৰিলেও বিহাৰৰ ভিতৰত ইয়াৰ কোনো পাৰ্থক্যই নহ'ব।
এই মন্তব্যত ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ সংযুক্ত ৰোড শ্ব'ৰ ওপৰতে দেখা গৈছে। কেতিয়াবা কোৱা হৈছে যে তেওঁ ইমান নিলজ্জ, তেওঁ বেয়া আচৰণ কৰিছে, তেওঁ অমুক, তেওঁ গৌৰৱ কৰিছে, কিন্তু প্ৰকৃত বিষয়বোৰৰ ওপৰত কোনো উত্তৰ দিয়া নাই। 60 লাখ লোকৰ নাম বাদ পৰিল, তাত বিজেপিৰ কোনো সমস্যা নাই। এই সন্দৰ্ভত বিজেপিয়ে উত্তৰ দিব পৰা নাই। নিৰ্বাচন আয়োগৰ নিজা অভিলেখৰ পৰা দেখা গৈছে যে ভোট চুৰি হৈছে, ইয়াৰ কোনো উত্তৰ দিয়া নাই বিজেপিয়ে। কিছুদিনৰ আগতে এটা ভিডিঅ' বনাই গুৰকিৰাট সিং ডাঙক ইয়ালৈ আনি উত্তৰ দিয়াৰ প্ৰয়াস কৰা হৈছিল যদিও তাৰ পিছত তেওঁ নিজকে উদঙাই দিছিল। এতিয়া বিজেপিৰ হাতত ভোট চুৰিৰ কোনো উত্তৰ নাই, ভোট চুৰিৰ কোনো উত্তৰ নাই নিৰ্বাচন আয়োগৰ। আৰু ইয়াৰ মাজতে মোদীজীৰ ভুৱা ডিগ্ৰীৰ দৰে আন সৰু সৰু কথাবোৰ আহি আছে। বিজেপিক এই সকলোবোৰে সম্পূৰ্ণৰূপে ঘেৰি ধৰিছে আৰু সেইবাবে ব্যক্তিগত আক্ৰমণ কৰি আছে। ক'বলগীয়া একো কথা নাথাকিলেহে আপুনি কাৰোবাৰ ওপৰত ব্যক্তিগত আক্ৰমণ কৰে। এতিয়া এই কৌশলে কাম কৰিবনে নকৰে? এই কৌশলে কাম কৰাৰ বহু সম্ভাৱনা আছে আৰু ইয়াৰ বাবে মই আপোনালোকক ইয়াত কিছুমান উল্লেখো দিব বিচাৰিছোঁ। চাওক, 2024 চনৰ নিৰ্বাচন হৈছিল, তাতে সমগ্ৰ বিৰোধী একত্ৰিত হৈছিল আৰু যেতিয়া ইয়াত সমগ্ৰ বিৰোধী একত্ৰিত হ'ল তেতিয়া ভাল প্ৰদৰ্শন ওলাই আহিল। ইয়াৰ পাছত এতিয়ালৈকে যিমানবোৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈ আহিছে সকলো বিৰোধী দল সিঁচৰতি হৈ পৰিল। দিল্লীৰ নিৰ্বাচনৰ দৰে কংগ্ৰেছ আৰু আম আদমি পাৰ্টিৰ মাজতেই কাজিয়া হৈছিল। মহাৰাষ্ট্ৰৰ নিৰ্বাচনত উপযুক্ত আসন ভাগ বতৰা হোৱা নাছিল, আনকি শেষলৈকে শিৱসেনা আৰু কংগ্ৰেছৰ মাজত যথেষ্ট হুলস্থুল হৈছিল। যদি আমি হাৰিয়ানাৰ কথা কওঁ তেন্তে ইয়াত আম আদমি পাৰ্টি আৰু কংগ্ৰেছৰ মাজত ডাঙৰ আমি দেখিছিলোঁ আৰু তাৰ বাবে কি হ'ল আমি দেখিছিলোঁ। কিন্তু বিহাৰৰ নিৰ্বাচন আহি থকাৰ সময়লৈকে ভাৰতীয় মিত্ৰজোঁটৰ সকলো জনসাধাৰণক আকৌ এবাৰ একেলগে দেখা গৈছে আৰু আকৌ এবাৰ 2024 চনৰ নিৰ্বাচনত যি কৌশলৰ সৃষ্টি হৈছিল সেই সম্ভাৱনা ইয়াত ঘটি থকা দেখা গৈছে। ইয়াৰ বাহিৰেও সমগ্ৰ মিত্ৰজোঁটে একেলগে 2024 চনৰ নিৰ্বাচনত কৈছিল যে সংবিধান বিপদত পৰিছে, বিজেপিক ঘূৰি আহিলে সংবিধান ভাঙি পেলোৱাৰ কাম কৰিব আৰু সেই কথাটো দেখা গৈছে। কল্পনা কৰকচোন, সাংসদৰ অধিৱেশনৰ মাজতে আমাৰ দেশৰ উপৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰে। ছ'চিয়েল মিডিয়াক ৰোধ কৰিবলৈ ইয়াত বিভিন্ন কথা কোৱা হয়। তেওঁলোকে নতুন আইন আনিবলৈ ওলাইছিল য'ত এই লোকসকলে সেই আইনখন অনাৰ পাছত যিকোনো মুখ্যমন্ত্ৰী বা যিকোনো মন্ত্ৰীক আঁতৰাই পেলায়। ইয়াৰ পৰা স্পষ্টকৈ দেখা যায় যে সক্ৰিয়ভাৱে নহয়, নিষ্ক্ৰিয়ভাৱে এই লোকসকলে সংবিধান ধ্বংস কৰাত উঠি পৰি লাগিছে। আৰু যেতিয়াই এনেকুৱা কিবা এটা চৰ্চালৈ আহে তেতিয়াই এই ধৰণৰ বাৰ্তা চৰ্চালৈ আহে যে সংবিধান শেষ হ'বলৈ ওলাইছে বা গণতন্ত্ৰ বিপদত পৰিছে। গতিকে মানুহে ইয়াৰ সৈতে নিশ্চিতভাৱে সম্পৰ্ক স্থাপন কৰে আৰু এই কৌশলেৰে সদায় ভাৰতৰ মিত্ৰজোঁট বা বিৰোধীৰ বাবে কাম কৰে আৰু এইটো বিজেপিৰ বাবে ডাঙৰ মূৰৰ বিষ হৈ পৰিছে। বিজেপি আৰু মোদীজীয়ে 2024 চনৰ নিৰ্বাচনত সংবিধানৰ নামত কি হৈছিল সেই কথা মনত পেলাইছে। অকল মোদীজীয়ে ইয়াত সম্পূৰ্ণ সংখ্যাগৰিষ্ঠতা লাভ কৰিব নোৱাৰিলে, সেয়েহে তেওঁ ভয় যে যদি ভোট চুৰিৰ কথা, মানুহৰ ভোটাধিকাৰৰ কথা কোৱা হয় আৰু সেই সন্দৰ্ভত যাত্ৰা চলোৱা হৈছে তেন্তে এনে হ'ব লাগে যে বিহাৰতো একেই পৰিস্থিতি দেখা যায়। এতিয়া চাওক, যেতিয়া সমগ্ৰ ভাৰতত একেই পৰিস্থিতিৰ সৃষ্টি হৈছিল তেতিয়া নীতিশ কুমাৰ, চন্দ্ৰবাবু নাইডু ওলাই আহি মোদীজীৰ চৰকাৰ গঠন কৰি তেওঁক সমৰ্থন কৰি দিছিল। কিন্তু যদি এই পৰিস্থিতি বিহাৰৰ ভিতৰত দেখা যায় তেন্তে এয়া মোদীজীৰ আটাইতকৈ ডাঙৰ দুঃস্বপ্ন, কাৰণ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে মুখ্যমন্ত্ৰী হৈ থাকিব বিচাৰে। ইয়াত যদি বিজেপিৰ সংখ্যা অলপ হ'লেও কমি যায় তেন্তে নীতিশ কুমাৰে বিৰোধীক সমৰ্থন দিব আৰু বিৰোধীৰ সমৰ্থনত গৈ মুখ্যমন্ত্ৰী হ'ব আৰু ইয়াৰ পৰিণতি এইটোও হ'ব পাৰে যে নীতিশ কুমাৰে কেন্দ্ৰৰ পৰা বা মোদীজীৰ পৰাও সমৰ্থন প্ৰত্যাহাৰ কৰিব। ইয়াৰ দ্বাৰা চৰকাৰৰ বিশেষ প্ৰভাৱ নপৰে যদিও মোদীজীৰ চৰকাৰৰ নিশ্চিতভাৱে সম্পূৰ্ণ দুৰ্বল হৈ পৰিব। এতিয়া NDA নিৰ্বাচনত জয়ী হ'ব নে ইণ্ডিয়া এলায়েন্সে জয়ী হ'ব সেয়া সময়হে ক'ব। কিন্তু ভোটাৰৰ অধিকাৰ যাত্ৰা এই সমগ্ৰ প্ৰচাৰ এই সময়ত বিজেপি আৰু মোদী শ্বাহৰ বাবে মূৰৰ বিষ। তেওঁলোকে দেখিছে যে
গ্ৰাউণ্ড লেভেলত মানুহে তেওঁলোকৰ সৈতে সম্পৰ্ক স্থাপন কৰিছে ছ'চিয়েল মিডিয়াত ভোট চুৰিৰ চৰ্চা আৰু কিছু সময় আগতে ইয়াত যি ধাৰণাৰ কথা কৈছিল মোদীজী আৰু নিৰ্বাচন আয়োগৰ বিষয়ে সেই ধাৰণা সম্পূৰ্ণৰূপে অৱনতি ঘটিছে মোদীজী আৰু নিৰ্বাচন আয়োগৰ পৰা হেৰাই গৈছে মানুহৰ আস্থা নিৰ্বাচনৰ ঠিক আগতেই জিএছটিৰ হাৰ হ্ৰাস পোৱাটো বেলেগ কথা আৰু নিৰ্বাচনত ইয়াৰ কি প্ৰভাৱ পৰিব এইটো এটা চাবলগীয়া কথা হ'ব কিন্তু বৰ্তমানৰ ছবিখনে আমাক অন্ততঃ দেখুৱাইছে যে এই সময়ত ভোটৰ অধিকাৰ যাত্ৰাই গ্ৰাউণ্ড লেভেলত ডাঙৰ প্ৰভাৱ পেলাইছে আৰু বিজেপিয়ে এই বস্তুটো দেখিছে এতিয়া ভোটাৰ অধিকাৰ যাত্ৰাৰ বিষয়ে আপোনাৰ মতামত কি তলৰ কমেণ্ট ছেকশ্যনত আপোনাৰ মতামত দিবলৈ নাপাহৰিব বহুতে মোক গালি গালাজ কৰিব আৰু ক'ব যে মোক কংগ্ৰেছৰ সপক্ষে এটা ভিডিঅ' বনালোঁ কিন্তু তেনেকুৱা একো নাই এই সময়ত ভোটাৰ অধিকাৰ যাত্ৰাৰ কথা চৰ্চা হৈছে ইয়াৰ পৰিণতি কি হ'ব আৰু কি নহ'ব সময় আহিলে গম পোৱা যাব কিন্তু মই এতিয়া আপোনালোকক বাস্তৱ কথাটোহে কৈছোঁ আজিলৈ আহিছোঁ আকৌ লগ পাম মোৰ অন্য এটা ভিডিঅ' সৈতে ধন্যবাদ